আজি ৰাতিপুৱাৰ পৰা বহুত বেছি এক্সাইটেড হৈ আছোঁ কিয়নো আজি আছিলে আমাৰ কলেজত ফ্ৰেছাৰ্ছ কলেজ বুলি ক'লে আকৌ ডিগ্ৰী লেভেলত নহয় বি এড কলেজতহে ফ্ৰেছাৰ্ছ আছিলে সেইকাৰণে ৰাতিপুৱা পঢ়া পাতি বাদ দি আগতে ব্ৰেকফাষ্টটো কৰি লৈছোঁ ব্ৰেকফাষ্টত আছিলে ৰাতিৰে অকণমান মাংসৰ জোল আৰু লগত 2খন ৰুটি লগত একাপ গাখীৰ চাহ বনাই লৈছোঁ তাৰপিছত ঘটনা এটিহে হ'ল যে ৰেডি হোৱাৰ সময়ত ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ ইমান বেছি এক্সাইটমেণ্ট আছিলে এয়া কলেজত গৈহে লগৰজনীৰ লগত অকণমান ৰেকৰ্ড কৰি ল'লোঁ তাৰপাছত বহুত বেছি পাৰফৰ্মেঞ্চ কৰিলে বহুত কিজনীয়ে এয়া আমাৰ লগৰ কিজনীয়ে পাৰফৰ্মেঞ্চ কৰিছিলে আৰু ইমান বেছি ভালকৈ নাচিলে বহুত ভাল লাগিলে তাৰপাছত মাজতে খাবলৈ দিলে চিংৰা আৰু ফ্ৰুটি আৰু এগ বিৰিয়ানিও খাবলৈ দিছিলে কিন্তু সেইটো ৰেকৰ্ড কৰিব নহ'ল এয়া আমাৰ কলেজত আহিছিলে বিকি কলিতা বহুত বেছি ভাল গান গালে দিছে কাৰেণ্টটো গুচি যোৱাৰ পিছত তেখেতে এনেকৈ বহি থাকিব লগা হৈছে সেইকাৰণে গোটেইকেইটাই উৎসাহ দিবৰ কাৰণে তেওঁলোকে গানবিলাক গালে আৰু এয়া যোৱাৰ সময়ত বহুত বেছি বৰষুণ দিলে বহুত বেছি দিগদাৰ হ'ল আৰু এয়া অহাৰ সময়ত অকণমান মাংস আৰু ৰুটি লগৰ কিজনৰ লগত খালোঁ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই সোনকালে লগ পাম